নমস্কাৰ ফ্ৰেন্ডছ ওয়েলকাম জনাইছো আপোনালোকক এটা নতুন ভিডিও লৈ ফ্ৰেন্ডছ আজি মই এটা টপিকৰ বিষয়ে আলোচনা কৰিম যেটো টপিক আপোনালোকে কৈ থাকে কিন্তু বহুতে গম নাপায় আমি কওঁ যে এই টিভি চেনেলটোক টিআৰপি লাগে এই টিভি চেনেলটোৱে এই নিউজ চেনেলটোৱে টিআৰপিৰ কাৰণে এনেকুৱা ধৰণৰ নিউজ দি আছে এইটো ফেক নিউজ হয় কিয় দি আছে টিআৰপি লাগে ইহতক তো তেনেকুৱা ধৰণৰ আমি কথা কওঁ আসলতে এই টিআৰপি মানে কি আৰু এই টিআৰপিৰ দ্বাৰা এটা চেনেলে কেনেকৈ লাভান্বিত হ'ব পাৰে তেওঁলোকৰ কাৰণে কিয় ইম্পৰ্টেন্ট হয় টিআৰপিটো তো সকলোখিনি কথা পাতিম এই ভিডিওটোত গতিকে আপোনালোকে সম্পূৰ্ণকৈ এই ভিডিওটো চাব টিআৰপি মানে হল টেলিভিছন ৰেটিং পইণ্ট মানে টেলিভিছন ৰেটিং পইণ্ট মানে হল যে সেই চেনেলটো কিমান সময়ত কিমান মানুহে চাই আছে সেইটো নিৰ্ধাৰণ কৰে টিআৰপিৰ দ্বাৰাই টিআৰপিৰ দ্বাৰা আপোনালোকে ভাবিব যে মোৰ ঘৰত মই টিভি চাই আছো কোনটো চেনেল চাই আছো কি এপিসোড চাই আছো কি প্ৰগ্ৰাম চাই আছো কেনেকৈ গম পায় আসলতে এইটো গম পাবৰ কাৰণে এটা মেচিন লগোৱা হয় যেটো সেটআপ বক্সৰ নিচিনা হয় তাক কোৱা হয় পিপল মিটাৰ আপোনালোকৰ ঘৰত নালাগিব পাৰে মোৰ ঘৰত নালাগিব পাৰে কিন্তু সকলোৰে ঘৰত নালাগে কিছুমান স্পেসিফিক ঘৰত লাগে সাধাৰণতে এইটো চহৰৰ কিছুমান ঘৰত লগোৱা হয় মানে চাবৰ কাৰণে যে সেইখিনি অঞ্চলত যে কোনটো চেনেল কোন সময়ত মানুহবোৰে চাই আছে আৰু তাৰ দ্বাৰা নিৰ্ধাৰণ কৰে মানে টিআৰপি মানে ধৰা হল আপনার টাটা স্কাই ডিশ টিভি এইবিলাক আছে তো ফ্রিকুয়েন্সিৰ দ্বাৰা তেওঁলোকে গম পাই যায় যে এই 100 ঘৰৰ ভিতৰত মানে 100 ঘৰৰ ভিতৰত যে 80% মানুহে এইটো চেনেল এইখিনি সময়ত চাই দ্যাট মিন্স সেইখিনি সময়ৰ কাৰণে সেইটো চেনেলৰ মানে টিআৰপি বেছি আৰু টিআৰপি বেছি মানে কি জানেনে মানে বহুত মানুহে চাই আছে টিআৰপি বেছি মানে বহুত মানুহে চাই সেইটো চেনেল আৰু টিআৰপি কম মানে কম মানুহে চাই এতিয়া আপোনালোকক মই বহুত ধুনিয়াকৈ বুজাই দি আছো ধৰা হল সিৰিয়েল এখন চাই আপোনালোকে অকল কেতিয়াবা আপোনালোকে দেখা পাইছে নেকি অকল সিৰিয়েলে দি গৈ আছে মানে কোনো ধৰণৰ এডভাৰটাইজমেন্ট নাই মাজত কেতিয়াও নহয় সিনেমা এখন চাইছে এডভাৰটাইজমেন্ট থাকিবই দ্যাট মিন্স মানে সেই এডভাৰটাইজমেন্ট কোম্পানী বিলাকে সেই টিভি চেনেলটোক মানে কি পইচা দিয়ে যাতে তেওঁলোকৰ প্ৰডাক্ট বিলাক মানুহৰ মাজত দেখায় মানে এডভাৰটাইজমেন্ট কৰে গতিকে যদি টিআৰপি বেছি হয় এটা চেনেলৰ সেই এডভাৰটাইজমেন্ট বিলাক বহুত মানুহে দেখা পাব বহুত মানুহে চাব দ্যাট মিন্স বহুত মানুহে চাব লাগিলে বহুত পইচা দিব লাগিব মানে এডভাৰটাইজমেন্টৰ দাম বেছি হৈ যায় মানে সময়খিনিৰ দাম বেছি হৈ যায় আৰু যদি সেই একেটা এডভাৰটাইজমেন্টে যদি টিআৰপি কম থকা চেনেলত দিয়া হয় তেনেহলে বহুত কম পইচা দিব লগা হয় কাৰণ সেই চেনেলটোত কম মানুহে চাই গতিকে কম মানুহৰ ওচৰত সেই প্ৰডাক্টৰ নলেজ যাব সেই প্ৰডাক্টৰ কথা যাব গতিকে কি হয় পইচা কম দিব লাগে গতিকে যদি টিআৰপি বঢ়াই দিব পাৰে চেনেল এটাৰ তেনেহলে তেওঁলোকে ডাঙৰ ডাঙৰ এডভাৰটাইজমেন্ট পাব গতিকে তেওঁলোকে বহুত পইচা ইনকাম কৰিব পাৰিব সেইটোৰ কাৰণে মানে নিৰ্ধাৰণ কৰে টিআৰপি এটা চেনেলৰ সকলো কথা নিৰ্ধাৰণ কৰে টিআৰপিৰ ওপৰত গতিকে অকনমান হলেও আপোনালোকে আন্দাজা পাই গল মই এটা এক্সাম্পল দি বুজাই আছো যে কপিল শৰ্মাৰ শো যেটো আমাৰ কমেডি নাইটস কপিল শৰ্মাৰ শোত মানে যিবিলাক এডভাৰটাইজমেন্ট আহে সেইবিলাক কিমান ডাঙৰ ডাঙৰ এডভাৰটাইজমেন্ট হয় মানে বহুত পইচা দিব লগা হয় কাৰণ সেই চেনেলটোৰ সেই এপিসোডটো মানে সেই প্ৰগ্ৰামটো চাবৰ কাৰণে এডভাৰটাইজমেন্টও চাব লগা হল দ্যাট মিন্স বহুত মানুহে চাই তো বহুত মানুহে সেই এডভাৰটাইজমেন্টটো চাব গতিকে বহুত মানুহৰ ওচৰত যদি সেই প্ৰডাক্টৰ নলেজ দিব লগা হয় মানে এডভাৰটাইজমেন্টটো কৰিব পৰা হয় তেনেহলে পইচাও বহুত দিব লাগিব মানে সেইখিনি সময়ত যিবিলাক মানে এড দিয়া হয় সেইবিলাকৰ দাম বহুত বেছি বহুত পইচা দিব লগা হয় সনি টিভিক গতিকে অকনমান হলে আপোনালোকে বুজি পালে যদি অকনমান হলেও বুজি পাইছে অকনমান হলেও যদি হেল্পফুল হৈছে তেনেহলে আপোনালোকে লাইক কৰিব আপোনালোকৰ মতামত দিব আৰু যদি নতুন হয় তেনেহলে সাবস্ক্ৰাইব কৰিব আৰু যদি ফেসবুকত চাই আছে তেনেহলে পেজটো আপোনালোকে ফলো কৰিব ধন্যবাদ লগ পাম আকৌ এটা নতুন ভিডিওৰ সৈতে এনেকুৱা ইনফৰমেটিভ ভিডিওই মই আপোনালোকৰ ওচৰত লৈ আহিম থ্যাংক ইউ